গাহৰিৰ ক্ষেত্ৰত আপোনাৰ পোহাৰ ক্ষেত্ৰত মানে চবচে ইজি গাহৰিৰ ক্ষেত্ৰত সিহঁতক ইমান লাগি থাকিব নালাগে আৰু সিহঁতক মানে দানা পানীও বাৰে বাৰে দি থাকিব নালাগে প্ৰতিবিম্ব অনুষ্ঠানলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজিৰ আমাৰ টপিক হ'ল গাহৰি ফাৰ্মিং ব্যৱসায় ভিত্তিত কম পৰিচৰ্যাত যদি কৰিব পৰা খেতি আছে তাৰ ভিতৰত অন্যতম হৈছে গাহৰি ফাৰ্মিং আমাৰ এই অসম তথা উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসমৰ চুকে কোণে বিভিন্ন ঠাইত এই গাহৰি ফাৰ্ম গঢ়ি উঠিছে তথাপিও কিন্তু আমাৰ এই যিটো গাহৰিৰ নাটনি এই নাটনি শেষ হোৱা নাই বাহিৰৰ পৰা ট্ৰাকে গাহৰি আহি আছে গতিকে গাহৰি ফাৰ্মিং যদি আপোনালোকে কৰিব খোজে কোনো লছ নাই এই মই গোটেই দৃশ্যটো মোৰ সতীৰ্থ বন্ধু অমিতাভক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিম আমি আহিছোঁ এই গাহৰি পালনৰ যোগেদি সফলতা অৰ্জন কৰা কেইজনমান দাদা এই ফাৰ্ম গঢ়ি তুলিছে তেওঁলোকৰ ওচৰত আমি কিছু কথা পাতিম গতিকে বলকচোন আমি তেওঁলোকৰ সৈতে কথাখিনি পাতি লওঁ আমাৰ প্ৰতিবিম্ব অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাৰ নাম আৰু পৰিচয় লাগিব মোৰ নাম শ্ৰী অঞ্জন কুমাৰ দাস মোৰ নাম ডিজেন কাপু বুলি মাতি ইয়াতে প্ৰপাৰ লোকেশ্যনটো এইটো আমাৰ বাখৰাপাৰা পাৰ্ট 2 বুলি কয় এইখিনি তিনিজন পাৰ্টনাৰ আছোঁ এজন আজি অহা নাই কামত ব্যস্ত থকাৰ কাৰণে অহা নাই আজি আৰু এই লেণ্ডটো এখেতৰ 2019 চনৰ পৰা আমি তিনিজনে মিলি এতিয়া এই ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ আৰু কাৰণটোতো বহুত মেইনলি চাহিদা মেইনলি আমাৰ ইয়াতে যিমান চাহিদা আছে গাহৰি মাংস নৰ্থ ইষ্টত বিশেষকৈ সেই চাহিদাটো মানে আমাৰ ইয়াৰে যিখিনি প্ৰডাকশ্যন হয় এতিয়া নৰ্থ ইষ্টত সেইখিনি মানে পৰ্যাপ্ত নহয় যাৰ কাৰণে আপোনালোকে পেপাৰে পত্ৰ নিশ্চয় পাই থাকে গাহৰি ট্ৰাকে আহি থকা বাহিৰৰ যথেষ্ট চাহিদা আছে আৰু সেই চাহিদাটো বাহিৰৰ পৰা আনিহে আমি নৰ্থ ইষ্টত ফুলফিল কৰি আছোঁ গতিকে আমি ইয়াৰে নতুন প্ৰজন্মই যদি ইয়াতে ফাৰ্মিং বা এই ইণ্ডাষ্ট্ৰিবিলাক আমি নিজে চেষ্টা কৰি গ্ৰ' নকৰোঁ আল্টিমেটলি সদায় আমি বাহিৰৰ ওপৰতে ডিপেণ্ডিং থাকিব লাগিব লছ নাই এইটো যথেষ্ট লাভজনক কোনোবাই ফাইনেন্সিয়েলি যদি কম থাকে সৰুকৈ আৰম্ভ কৰক বেছি দিন নালাগে গ্ৰ' হ'বৰ কাৰণে আপোনালোকে কিমানৰ পৰা ষ্টাৰ্ট কৰিছিল আমি প্ৰথমতে 12টা গাহৰি দি আৰম্ভ কৰিছোঁ 10টা ফিমেল আছিল 2টা মেল আছিল তাৰপৰা মোটামুটি আমি 200ৰ ওপৰত আমি প্ৰথম বছৰতে আমি বিক্ৰী কৰিছোঁ অলপ প্ৰব্লেম হৈছিল নতুন অভিজ্ঞতা এটা পাইছোঁ কিছুমান আপোনালোকৰ যিটো ফ্ল'ৰ এইটোতো পাকা কৰি লৈছে হয় আৰু কিছুমানে মাটিত ৰাখে এতিয়া কোনটো বেছি মানে সুবিধাজনক কোনটো একচুৱেলি যিবিলাক মানে মাংসৰ কাৰণে বিক্ৰী কৰে সেইবিলাকক অলপ মাটি লাগে কাৰণ সিহঁতৰ যোনবিলাক তলৰ খুৰাবিলাক আছে সেইবিলাক পাকাত থাকিলে মানে ৱেটৰ কাৰণে ক্ষয় যায় ক্ষয় হ'লে তাৰমানে সিহঁতে অলপ প্ৰব্লেম হয় খোজকাঢ়া কষ্ট পায় আৰু যিবিলাক ধৰক আমি এইটো 3বাৰ বাচ্চা দিয়াৰ পিছত মাইকীবিলাক বিক্ৰী কৰি দিওঁ বেছি ৱেট নহয় তেতিয়া আৰু পোৱালিগিলাটো সৰুতেই গুচি যায় গতিকে তেতিয়া আমাৰ মানে পাকাত চলি যায় আৰু চাফ চিকুণ কৰি ৰাখিবৰ কাৰণে সুবিধা হয় পাকা হ'লে পানী মাৰি দিলে ৱেষ্টেজটো ওলাই যায় সেইটো সুবিধা এটা আছে সেইটো সুবিধা আছে আৰু কিছুমানে যে পোৱালিবিলাকৰ দাঁত কাটা বুলি শুনিছোঁ এইটো কিমান দূৰ চাইণ্টিফিকেলি কিয় দাঁত কাটে আমিও নাজানো কিন্তু আমি কোনোদিন দাঁত কাটা নাই আচ্ছা একো প্ৰব্লেমো হোৱা নাই কিছুমানে কয় মাকৰ গাখীৰ খালে দাঁত লাগে মোক আমাৰতো মাকৰ গাখীৰ খাইয়ে ডাঙৰ হৈছে সেইবিলাক আমি সেনেকুৱা প্ৰব্লেম পোৱা নাই বহুতে কাটে শুনা পাইছোঁ আমাৰ অসমৰ বিভিন্ন চুকে কোণে মানে গাহৰি ফাৰ্ম গঢ়ি উঠিছে এতিয়া বহুতে এই ক্ষেত্ৰত ছাকচেছ হৈছে হয় বা কিছুমানে হ'ব পৰা নাই হয় ইয়াৰ কাৰণটো কি বুলি ভাবে আপোনালোকে যিকোনো ব্যৱসায়ত মেইন হৈছে আপোনাৰ কণ্টিনিউৱাছলি লাগি থকা সেই প্ৰচেছটোত কাৰণ কিছুমানে কেইদিনমান কৰি ভাবিল কিবা কাৰণ নহ'ল ছাকচেছ নহ'ল এৰি দিলে ছাকচেছ কৰিব লাগিলে কিন্তু লাগি থাকিব লাগিব মেইনলি বা প্ৰপাৰ নলেজৰ অভাৱ হয় নলেজ আহৰণ কৰিব লাগিব বিভিন্ন ফাৰ্ম ভিজিট কৰিব লাগিব বিভিন্ন জানা মানুহৰ লগত কণ্টেক্টত থাকিব লাগিব আৰু কণ্টিনিউৱাছলি লাগি থাকিব লাগিব আপোনালোকে কিবা ট্ৰেইনিং লৈছিল নেকি ইয়াৰ ফাৰ্মিঙৰ ক্ষেত্ৰত আমি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আমাৰ ওচৰে পাঁজৰে যিখিনি পশু চিকিৎসক আছে তেওঁলোকৰ লগত আমাৰ যথেষ্ট ভাল সম্পৰ্ক আছে এটা আমাৰ আলোচনা চলি থাকে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ থাকোঁ আৰু
বাকীখিনি আমি প্ৰেক্টিকেল ফিল্ডত কাম কৰি কিছু অভিজ্ঞতা পাই আছোঁ সেইখিনি আমি বিশেষভাৱে ট্ৰেইনিং তেনেকৈ বাহিৰত লোৱা নাই আচ্ছা ইয়াৰে যিখিনি আছে ডক্টৰ মানে প্ৰেক্টিকেলি কৰি যিখিনি অভিজ্ঞতা আছে ডক্টৰখিনিৰ পৰা থিয়ৰিটিকেলি আৰু পৰামৰ্শ লৈ আমি প্ৰেক্টিকেলি যি কৰিছোঁ তাৰ পৰা আমি যথেষ্টখিনি কৰিছোঁ আৰু গাহৰি ফাৰ্মৰ মেইন ছাকচেছ নোহোৱাৰ কাৰণ এটাই হৈছে ইনব্ৰিডিং যদি ইনব্ৰিডিং হয় তেতিয়াহ'লে গাহৰিৰ পোৱালিখিনি আপোনাৰ উন্নত জাতৰ নাপাব হয় মানে সেইখিনি যদি আপুনি মেইনটেইন কৰি চলিব পাৰে আপোনাৰ পোৱালিৰ কোৱালিটিখিনি বহুত ধুনীয়া হৈ থাকিব আৰু আপুনি মাৰ্কেটত সেইখিনি দামো পাব একে ফাৰ্মখন একে বংশৰ ভিতৰত মানে ক্ৰছ কৰিব নালাগে দুটা মেল আছে আমাৰ বেলেগ বেলেগ জাতৰ আছে দুটা মেল সেই মেল দুটা আমি ক্ৰছ কৰাওঁ ইয়াতে কৰাই ইয়াতে কৰাওঁ এই যেতিয়া মানে ব্ৰিডিং কৰাৰ সময় কিবা সময় আছে নেকি সময় মানে এটা বয়সত যায় সিহঁতক মানে কিবা কয় আপোনাৰ এই দানা কম খাব হয় দানা কম খাব আৰু সিহঁতৰ কিছুমান বডিত চিমটম আহে চুৱেলিং আপোনাৰ দেখা পাব আপুনি মানে activity কিছুমান ভিজিনেল চাইডটোত আপুনি চুৱেলিং দেখা পাব বিশেষকৈ হয় ফাৰ্মাৰগৰাকীয়ে গম পাব লাগিব আৰু হয় হয় ভিজিনেল চাইড পঢ়িলে গম পাব চুৱেলিং অলপ হয় আপোনালোকে মেইনলি কি ব্ৰিডিং কৰাই নে মাংসৰ কাৰণে কোনটো বিশেষকৈ কৰা হয় আমি একচুৱেলি আৰম্ভণিটো ব্ৰিডিং মানে পোৱালিৰ কাৰণে কৰিছিলোঁ কিন্তু পোৱালিৰ কাৰণে মেইনলি কৰিলেও যিহেতু ডাঙৰ হয় এটা পিৰিয়ড পিছত 2-3বাৰমান পোৱালি হোৱাৰ পিছত আল্টিমেটলি সেইখিনি মাংসৰ কাৰণে বিক্ৰী কৰিব লগা হয় ডাঙৰখিনি পোৱালিখিনি থাকি যায় বা বিক্ৰী কৰোঁ এনেই চচ দুটাই হয় আৰু এনেই এমাহত কিমানমান কেজি হয় আপোনালোকৰ হিচাপত আমাৰ এইবিলাক আপোনাৰ অষ্ট্ৰেলিয়ান যিখিনি ইয়ৰ্কশ্বায়াৰ আৰু হেম্পশ্বায়াৰ আছে এইবিলাক 9 কেজি 10 কেজি এনেকুৱা হয় আৰু তেনেকুৱা হয় আৰু সেইটো মানে খাদ্যৰ ওপৰত ডিপেণ্ড কৰিব আৰু খাদ্যটো গাখীৰ খাই প্ৰথম 2 মাহটো গাখীৰৰ ওপৰতে বেছিভাগ ডিপেণ্ড থাকে আৰু খাদ্য কি দিয়ে আপোনালোকে পোৱালিবিলাকক গ্ৰ'ৱাৰ দিয়া হয় কুকুৰা দিয়া হয় গ্ৰ'ৱাৰ আছে ভেকচিনেশ্যন কৰে হয় সেইটো কিমান দিনৰ মূৰে মূৰে কৰা হয় তো আপোনাৰ আইৰণ ইনজেকশ্যন দিব লাগে 14 দিন পিছত পোৱালিখিনিক তাৰপিছত যিখিনি পোৱালিখিনি পিছততো এমাহ 1.5 মাহ 2 মাহ পাছত বিক্ৰী হৈ যায় আৰু যিখিনি ধৰ পেৰেণ্ট থাকে সেইখিনিক আমি কিবা দিব লাগে এই কি কয় সোয়াইন ফিভাৰৰ ভেকচিন মানে আৰু ডিৱাৰ্মিঙৰ ক্ষেত্ৰত ডিৱাৰ্মিঙৰ ক্ষেত্ৰত আমি 1 মাহৰ মূৰে মূৰে ডিৱাৰ্মিং কৰোঁ তাৰ লগতে কণ্টিনিউ 6 to 7 ডেজ আমি লিভাৰ টনিক অকল বাচ্চাখিনিৰ কাৰণে চববিলাকে ডিৱাৰ্মিং বাচ্চা ডাঙৰ বুলি কথা নাই চবকে কৰোঁ চবকে দিব লাগে গাহৰিৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত আপোনালোকে মানে পোৱা সাধাৰণতে দেখা দিয়া বেমাৰবিলাক কি স্কিনৰ প্ৰব্লেম হয় কিছুমানৰ অলপ প্ৰথম অৱস্থাত আমি বহুতে আমাৰ স্কিনৰ প্ৰব্লেম হৈছিল তাৰ বেলেগ আৰু বিশেষ বেমাৰ পোৱা নাই আমি আচ্ছা স্কিনৰ প্ৰব্লেম হওঁতে স্কিনৰ ইনজেকশ্যন মাৰিছোঁ আৰু তাৰপাছত ঠিক হৈ গৈছে তাৰপাছত আজি যোৱা বছৰ 1 বছৰৰ পৰা আমাৰ ভগৱানৰ কিবাত মানে বেমাৰ আজাৰ হোৱা নাই একো লিভাৰজনিত প্ৰব্লেম যাতে নহয় কাৰণ লিভাৰ টনিক দিয়া হয় অন্যথা লিভাৰৰ প্ৰব্লেম অলপ আহে কিন্তু লিভাৰ টনিকটো ৰেগুলাৰ দি থকা হয় কাৰণ সেইটো প্ৰব্লেম বৰ্তমান নাই নামবিলাক মনত আছে নেকি মেডিচিন কি দিয়া হৈছে ডিমৰ পিছত জেনভেট দিওঁ আমি জেনভেট আৰু লিভাৰ টনিকৰ ভিতৰত আমি ব্ৰুটন দিওঁ আৰু যিটো স্কিনৰ কথা ক'ল সেইটো স্কিনতো নিয়মেক বৰ্তমান এনে গাহৰি কিমানমান আছে আমাৰ ডাঙৰ আছে 20টা আৰু পোৱালি আছে 7টা 27টা আছে টোটেল 27 বিক্ৰী কৰা খাল আজি 4 মাহমান আগত 67টা বিক্ৰী কৰিছোঁ ইয়াৰ পৰা এতিয়া বৰ্তমান যিটো জাত কি জাত আছে হেমশ্বেয়াৰ ইয়ৰ্কশ্বেয়াৰ এই দুটাই আছে আমাৰ ইয়াতে আৰু ক্ৰছ কৰাই নেকি ক্ৰছ মানে হেমশ্বেয়াৰ মতা ইয়ৰ্কশ্বেয়াৰৰ আৰু মাইকীবিলাক হেমশ্বেয়াৰৰ এইটো যেতিয়া বনাইছিলে এইটো কেনেকৈ কি চিষ্টেমত বনোৱা হৈছিল একচুৱেলি কিমান দূৰ চাইণ্টিফিকেলি হৈছে সেইটো আমিও ক'ব নোৱাৰিম আমি আমাৰ এটা বন্ধু আছে তাৰ আৰ্হিত বনোৱা তাৰো ফাৰ্ম আছে এখন তাতে চাই কিনে আমি খালি পাৰ্টিশ্যনকেইটা আমি নিজাববীয়াকৈ কৰিছোঁ আৰু ইয়াতে টাইম চাফা হয় ইয়াতে ৰাতিপুৱা দুপৰীয়া আবেলি মটৰেদি মানে পানী মাৰি দিয়ে মটৰেদি পানী মাৰা হয় আৰু যাৰ কাৰণে সেই চেণ্টটো অলপ কম পাই আছোঁ চেণ্ট আমি আৰু খাদ্যটো বহুতে বাহিৰৰ ৱেষ্টেজ খুৱায় হোটেল ৱেষ্টেজ বা এই মুৰ্গীৰ কিবা ফুৱা ধোৱা খুৱায় আমি সেইবিলাক একো নোখোৱাওঁ আমি পিক ফিনিচাৰৰ ওপৰত ডিপেণ্ডেণ্ট পিক ফিনিচাৰে খুৱাওঁ খালি মেইনলি মানে চাফ চিকুণ ৰখাটো দৰকাৰ পোৱালিবিলাক বা এই মাকবিলাকক একেলগে ৰখা হৈছে নে ছেপাৰেটকৈ ৰখা হৈছে যেতিয়ালৈকে গাখীৰ খাই থাকে এটা পিৰিয়ডলৈকে মাকৰ লগতে থাকে তাৰপাছত সিহঁতক যেতিয়া দানা খাব ধৰে পোৱালিকেইটা তেতিয়া মাকৰ পৰা ছাইড কৰা খায় আৰু তেতিয়া এই গাহৰি ফাৰ্মৰ যোগেদি আপোনালোকে নিজকে ছাকচেছ বুলি ভাবেনে মাল্টিপাৰ্পাছ হিচাপে আৰম্ভ কৰিলোঁ ইয়াতে
ছাগলী আহিল, আমাৰ হাঁহ আহিল, মুৰ্গী আহিল, গাহৰি আহিল। আমি প্ৰপাৰলি কোনটোৰ পৰা কিমান আয় হৈ আছে আমি সেইটো একজেক্টলি ক'ব নোৱাৰিম। আমি ইয়াৰলি যেতিয়া আমি বহোঁ, আমাৰ হিচাপ খাতাত গোটেইখিনি লিখা থাকে ক'ৰ পৰা কিমান আহিল, কিমান দানাত গ'ল। এতিয়া গাহৰিৰ ক্ষেত্ৰত আপোনাৰ পোহাৰ ক্ষেত্ৰত মানে চবচে ইজি গাহৰিৰ ক্ষেত্ৰত। এতিয়া সিহঁতক ইমান লাগি থাকিব নালাগে আৰু সিহঁতক মানে দানা পানীও বাৰে বাৰে দি থাকিব নালাগে, 2 টাইমে দিওঁ আমি। তাৰপিছত বেমাৰ আজাৰো কম ঠাইতে পালন কৰা যায়, কম ঠাইত পালন কৰা যায়। আৰু আমাৰ যিকেইটা ধৰ গাহৰি ইয়াতে খোৱাৰ ভিতৰত আছে, এইকেইটাক যদি দৰ্জা খোলাও খায় ওলাই নাযায় বাহিৰত, ইয়াতে থাকে। বাউণ্ডাৰীটো খেৰি লোৱা আছে তাৰমানে? বাউণ্ডাৰীতে খেৰি লোৱা আছে। বাউণ্ডাৰী নহয়, ইয়াৰ পকাৰ পৰা নামি নাযায়। দেখোন নহ'ল কি আমাৰ ছাগলী, মুৰ্গী, হাঁহ চব আমি ইয়াতে একেলগে আমি কম্পজিটভাৱে ৰাখিছোঁ। তুলনামূলকভাৱে গাহৰিটোৰ প্ৰফিট বেছি অন্য জন্তুতকৈ। তুলনামূলকভাৱে গাহৰিত সহজতে বেছি লাভজনক হয়, যিটো আপোনালোকে প্ৰেক্টিকেলি পাইছে। আপুনি হাঁহ কুকুৰা পালন কৰিব পাৰে, কিন্তু গাহৰিটোত যিটো হয় প্ৰফিট সেইটো বেলেগ জন্তুত ইমান নহয়। মানে হাঁহ আৰু কুকুৰাৰে ছিজনেল ৰেট বাঢ়ে কেতিয়াবা। এতিয়া দুৰ্গা পূজাৰ সময়ত যেনে হাঁহৰ দাম বাঢ়ি গ'ল, তাৰপিছত হাঁহৰ দাম কমে, ফিৰ আপোনাৰ ঠাণ্ডাৰ দিনত বাঢ়ে, গৰম দিনত কমে। কিন্তু গাহৰিটো এনেকুৱা নহয়, গাহৰিৰ এটা ৰেটে আছে, সেই ৰেটৰ তলত নামি নাযায়। আৰু যেতিয়াই বিক্ৰী কৰিম বুলি ভাবে আপুনি গাহৰি বিক্ৰী কৰাৰ টেনশ্যন নাই, বিক্ৰী হ'বই হ'ব। এনেকুৱা ধৰ বাহিৰৰ পৰা বেপাৰী কিছুমান আহে, সিহঁতক খবৰ দিলে ফোন নম্বৰ আছে, সিহঁতক ফোন কৰিলে আহি লৈ যায়। আপোনালোকৰ এই যিটো পোৱালি হেৰি কৰে, পোৱালিবিলাক বিভিন্ন ঠাইত যায়? আমাৰ প্ৰায় 250-300মান পোৱালি গৈছে ইয়াৰ পৰা। আচ্ছা, চব উত্তৰ অঞ্চলতো লৈ গৈছে, কোকৰাঝাৰতো লৈ গৈছে, আপোনাৰ বিজনী, মানিকপুৰ চব ঠাইতে লৈ গৈছে। আৰু আমাৰ ইয়াৰ পৰা বিশেষকৈ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে বঙাই ডিষ্ট্ৰিক্টৰ অভয়পুৰীত। তাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু তেওঁৰ ডক্টৰ আছে গৌৰাংগ দাস আৰু চিন্ময় শৰ্মা। আমাক বহুত যথেষ্ট সহায় কৰিছে পোৱালিখিনি বিক্ৰী কৰি দিয়াত, বা সিহঁতক কেতিয়াবা অফিচিয়েল প্ৰগ্ৰাম থাকে আমাৰ ইয়াৰ পৰাই পোৱালি লৈ যায়। এতিয়া দানা নিজে খাব পৰা হয় আৰু পোৱালিকেইটা 1.5 মাহ 2 মাহত, তেতিয়া মাকৰ পৰা চাইড কৰি দিয়াৰ পিছত আমি বিক্ৰী কৰি দিওঁ। আৰু এতিয়া কাৰোবাক যদি লাগে আপোনালোকৰ লগত নিশ্চয় যোগাযোগ কৰিব পাৰিব? যোগাযোগ কৰিব পাব। আমাৰ দাদা দুজনৰ লগত কথা পাতি খুবেই ভাল লাগিল। আমি তেওঁলোকৰ এই ফাৰ্মখন আৰু অধিক উন্নতি হওক তাকে কামনা কৰিছোঁ, ফাৰ্মখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ইয়াতে আশা কৰোঁ ধন্যবাদ জনালোঁ। ভাল। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে আনৰো সহায়ক হয়। ধন্যবাদ।